আমাৰ ঘৰত আজি নখোৱা তোক মাতিছিলো নহয় নাহ নেকি হ'ব আহ মই তিনিআলি পৰা লৈ আহিমগে তোক ঐ বাবলি বহি বহি আছা যে যা পুতলিক অকণমান সহায় কৰি দেগে মা হ'ব মই নকৰিলেও হ'ব গোবৰ্ধনৰ মাক আছে ধনেশ্বৰ মাক আছে ধনেশ্বৰ বায়েক আছে চবেই মিলিজুলি শাক পাচলি কাটি আছে দেখোন হ'ব দে তোৰ লগৰ এজনী অহা কথা আছিলে নহয় নাহে নেকি আহিব মই যাওঁ তিনিআলি পৰা লৈ আহোঁগৈ ভন গৈছো ফুল ফুলিছে বসন্ত তুমি জন্মনি বহাগত প্ৰতিটো বহাগতে বহিয়া হৈছে গোবৰ্ধন বেলেগ গান এটা গোৱাহো গান গাই থাকিলে কাম কৰি কিবা এটা ভাল লাগে গগনদা গাইছো বাৰু থুনুকৈ ভাগিলে ঐ দেহানৈ কাণৰ বালিয়া বগৰী হাতৰ চিচা খাৰু দেহা নৈ কাণৰ বালিয়া বগৰী বহিয়া গোবৰ্ধন পিছকণ গা পিছকণ পাহৰি থাকিলো কোনে দিব আনি ঐ দেহা নৈ কাণৰ বালিয়া বগৰী হয় দে এনেকে আছিলে হ'বলা মামনি বাইদেউ আছিলে এনেকে আছিলে এনেকে আকৌ বৰ ভাল লাগে দেই গান চান গাই কাম কৰিবলৈ আৰু নখোৱা যে এনেকে ইমানখিনি মানুহ লগ হৈছে আমাৰ ঘৰ ফালে যে মানুহবোৰে এনেকে নখোৱা নেপাতেই ঘৰে ঘৰে খাই থৈ দিয়ে আজিকালি তেনেকুৱাই কৰে মানুহবিলাকে আমাৰ এইফালে আকৌ তেনেকুৱা নহয় দেই আমি চবেই মিলিজুলি খাওঁ তেতিয়াহে ভাল লাগে আকৌ হাঁহি ফূৰ্তি কৰি বঢ়িয়া গোন্ধাইছে আকৌ খানা দেই বনাইছে কোনে গোন্ধটো গোন্ধাইছে কিন্তু দেই বৰ ধুনীয়া গোন্ধাইছে আমি ইয়াত কিনা মছলা নাই দিয়া নহয় চব ঘৰুৱা দিছো ঘৰতে পিচি মেলি বনোৱা এইবোৰ ৰচুন আদা জালুক তাৰপিছত জিৰা পাঁচফোৰণৰ যিমানবোৰ আছে চব মিহলি কৰি দিছো আঞ্জা কি হৈছে মই যে গমেই পোৱা নাই কিনো বনাইছে ভন বাইদেৱে যিখনহে যোগাৰ কৰিছে আৰু ৰাতি এপৰ হ'বগে বনাওঁতে কি আছেনো ময়ো গম পোৱা নাই খানা বহুত পাতি হাঁহে কোমোৰাই তাৰপিছত এইফালে লোকেল মুৰ্গী বনাই হ'লেই ইয়াত কাঢ়িয়ে থৈছো পচলা দি পেলাই জলকীয়া ভাজি এখন হাঁহৰ পেটু চেটু দি তাৰপৰা মাছৰ পেটু চেটু দি মৰি ঘণ্টা বেঙেনা ফ্ৰাই মিক্স চব্জি সেয়া কাটিয়ে আছে সেয়া ভাজিবলৈ আছেই আকৌ ভন বাইদেৱে মাছৰ জোল কৰিবলৈ কৈছিলে কি কোৱা যায় এতিয়া ইমানেই খিচখিচিয়া কাইট ৰাইজে খাব পাৰে নে নোৱাৰে খিচখিচিয়া কাইট যদি আমাৰ চুনুকন মুনুকনলে ফ্ৰাইকে কাই থবা দেই গগন বাকি জোল কৰিলে ভাল হ'ব লোকেল মাছ জোল কোনে কিবা এটা শক্তি হ'ব সিহঁতক জোল দিম খালি সেই কাইট লাগে বুলি ভয় লাগে নহয় ফ্ৰাই মাছে দিব লাগিব সিহঁতক ফ্ৰাই দিয়াই ভাল আৰু সৰু সৰু ল'ৰা ছোৱালী কোন আহে সিহঁতক ফ্ৰাই মাছে দিব লাগিব ময়ো ফ্ৰাই মাছে খাম দেই মোৰ মানে ডিঙিত কাইট লাগে আৰু এনেকে মাছ খালে মানে ৰাইজ কিমান বাকী লাগি আছো প্ৰফুল্লদা হ'ব আৰু ক'ত সোমাই আছিলি হয় আমি খানা বনাই আছো ইমান ধুনীয়াকে মই বোলো বিহুৱে ফাঁকি ধৰিবলৈকে মানুহটো ক'ত গ'ল এতিয়া মানে বিহু মহে জুইব লাগিব বাৰু জুইয়ে দিওঁ টিপ টপ দেখিলে নকবা টিপ টপ দেখিলে আহো বুলি নকবা মাজনী মোৰেনো পানী ভাগৰ লাগি গ'ল দেই সঁচাকে বুঢ়া হৈছো মই মনটোহে মেইন শৰীৰটো বুঢ়া হলে কিডাল হ'ব মানুহৰ মনটো সদায় ডেকা হৈ থাকিব লাগে হয়নে নহয় গেটগেটি বাইদেৱে ঠিকেই কৈছে তেনেহ'লে মই ডেকাতে বুঢ়া বেয়া নাপাব আৰু কোৱা কাৰণে কি বুলি কয় গোবৰ্ধন ভিন্দৌ আপুনি কিন্তু বৰ কিবাখন কৰি থাকে আকৌ মুখখন হেৰি কি কয় কিবাখন কৰি থাকে চাগে বুজি যাব নোৱাৰো কি কিবাখন আপোনাৰ চকুটো ঢেল খাই থকা ৰকম লাগে চিন্তা ভাৱনা কৰি থকা নিচিনা মোৰ কত চিন্তা কোনে বুজিব যাওঁ ভাত খাব সময়ত মাত এষাৰ লগাই দিব কোনোবাই বেয়া পালে হ'বলা বেয়া নাপায়নো কি কৰিব এইজনী ধনেশ্বৰ বায়েকজনী যি মুখত আহে সেইটোকে খাব নিজৰ মুখখন আইনাত চাইছ কেতিয়াবা ছোৱালী সিহে জানে কিমান দুখ বেজায় ঘৈণীয়েকে অকণো পাত্তাই নিদিয়ে বাবলি কথা কৈছো গাভৰু ৰকম ঘূৰি ফুৰে অকণো ধ্যান নাই খেয়াল নাই মইনো কি জানো ধ্যান ৰাখে নে নাৰাখে বাবলি বাইদেউ মই কালি পকি আহিছোহে কিবা হ'ব গেটগেটি বাইদেউ
তাইও নাজানে নহয় ধেমালিহে কৰিলে সি আকৌ বেয়া পালে আপুনি যাওক অকণমান বুজাই থৈ আহকগৈ তাকেহে যাওঁ মই কিন্তু জানি বুজি এনেকৈ নাই কোৱা আকৌ দেই পটককৈ ওলাই গ'ল মানে থোৱাহে ইহঁতৰ অনেক আৰু উতলিয়ে চাহ বনাইছিলে মই এইফালেও অলপমান পঠিয়াই দিওঁগে যাওঁ অ' প্ৰফুল্ল আমাৰ চুনুকণ মুনুকণ ক'ত আছে চাবাচোন এপাক ল'ৰা ছোৱালী মখাই লুডু খেলি আছে শইকীয়া দা মাংস তৰকাৰী হ'ল হ'বলা বহুত দেৰি উতলিলে নমাই দিওঁ আৰু গগন ফটাকানি দুখন লৈ আছোন যা নমাই দিওঁ পানী আমাক অহা দেখিছিলোঁ ক'ত গ'লগৈ এইটো গ'ল চাগে ক'ৰবাত পানী খাবলৈ তাৰনো কাম কি তাকেহে অকণমান আগত দেখিছিলোঁ শইকীয়া দা ঐ কি হ'ল ঐ ভূত দেখি আহিলি নেকি ভূতৰ বাপেক দেখি আহিছোঁ পানীয়া মাও বাবলাক কাইদৈ বহি লৈ পুৰা দি আছে আই ঐ ঈশ্বৰ ক'ত বৰঘৰ পিছফালে বহি লৈ আন্ধাৰে মুন্ধাৰে লোকে দুইটা ক'ব নোৱাৰে ভনয় দেখিলে এনেকুৱা দিব খাই লৈ উলট পালট নকৰিলে হ'ল আৰু হেৰি যাওকচোন যাওক দম এচাটি দি থৈ আহক ঘৰত গৈ পেলাই উৎপাত কৰিবগৈ পিছত আকৌ ঘৈণীয়েকে বদনাম দিব ভন বাইদেউ ঘৰত ভাত খাই আহি পেলাই হুলস্থুল কৰিছে বুলি কথাটো ঠিকেই কৈছা তুমি ঐ গগন ব'ল তৰকাৰী কোনে নমাব এতিয়া আমি দুজনীয়ে নমাই দিম আপোনালোক যাওক ভাল আপদ এইবোৰ ঐ টংকে ইমান দেৰিকে আহিছ যে আৰু এইটো কি লগত টিফিন টিফিন এটাও লৈ আহিছো মই বোলো খাব নোৱাৰাবোৰ ভৰাই লৈ যাম আকৌ ঘৰলৈ সেইটো কথা বাহ চুঙা চাউলো ৰেডি মই অলপমান ফালি ফালি উলিয়ালো চাউলবোৰ হাত বিষাই গৈছেগে দুইজনী উলিয়াম ৰ'ব গৈছো হেৰি দুটামান চুঙা নফলাকে থবচোন দেই আমাৰ মানে এইজন আজি নাহে খাবলৈ ঘৰখন আকৌ এৰি থৈ আহিব নোৱাৰি নহয় চুঙা এটা লৈ যাব লাগিব টিফিনটো এইখিনিতে থৈ দিছো বাপৰে এইখিনি মাছ থাকি গ'ল নে কিনো কেপিছমান মহে লৈ যাব লাগিব নাই থকা সেইখিনি ফ্ৰাই কৰিবলৈ আছেই মই আকৌ বোলো থাকি গ'ল নেকি লৈ যাম আৰু বোলো হ'ব দে ফ্ৰাই মাছকে লৈ যাম তেলো ৰাহি হ'ব গেছো ৰাহি হ'ব ফাগুনি পলাশৰ ৰঙা ৰং নেজানো জোনমণিৰ কালৈ মন দেখিলে বাটতে কৰখন খাই গোটেইটো ক'ব নোৱাৰে মাতাও বুজিছে নে বাবলা দাইদেউ ধন দুখীয়া হ'ব মন দুখীয়া নহয় কিন্তু দেখিছো এটুপি ধৰিব পাওঁ সেইবুলি অসৎ ঢালি নকওঁ কিন্তু চিধা মানুহ আই এম চিধা মানুহ আৰু এটা কথা লোকক ভোজ ভাত এনেকৈ খুৱাব নোৱাৰো ভন বাইদেউহঁতৰ লেখীয়াকৈ কিন্তু নিজে এটুপি খাওঁ আকৌ যেন তেনে দেই শইকীয়া দা দেখোন আহক আহক ঐ পানীয়াম তই ন খাবলৈ আহিছ নে মাল খাবলৈ আহিছ এইটো কেনেকুৱা প্ৰশ্ন আকৌ ন খাবলৈ আহিছোঁ ভনয়ে দেখিলে এনেকুৱা দিব গম পোৱা নাই ৰঙা ঘৰ ভাত খাবিগে বুজিছ ল'ৰা ভালে ভালে বটল চটল পেলা ভাতকেইটা খাই যাগে যা ঘৰলে আৰু আপুনি বয়সস্থ মানুহ হৈ এনেকে লগ দিব লাগে নেকি ধুই মনে মনে থাক মা কসম মই নাই খোৱা বহুত দিন হ'ল মই এৰিলোঁ নহয় এইটোহে খাই লৈ পেল পেলাই আছে মই বোলো বহি থাক এইখিনিতে মানুহৰ মাজত গৈ দিগদাৰী নকৰিবি ই উঠি যায় বুলিহে ৰখি আছো মই ভালেই যদি নাই খোৱা বিশ্বাস নাই কৰা মই জোকা ধৰি হেক লৈ আছিলো ই আহি বহিলেহি ইয়াত আপোনালোকে যদি মই অহাৰ কাৰণে বেয়া পাইছে ক্ষমা কৰিব মই যাওঁ পানীয়াম ভাত খাই যাবি আকৌ ভাত খাই যাবি ভাত নোখোৱাকৈ গ'লে চাবি আকৌ আৰু এইবোৰ বটল চটল পেলা ঘৈণীয়েৰে গম পালে এনেকুৱা যাইব নহয় আৰু ভনয়েও যাইব কিন্তু মই কৈ দিছোঁ ওকে এটুপিও নাই ইয়াত বাকী নেপেলাই কি কৰিম হয়নে বাৰু অকলে নিবলৈও দিগদাৰ হ'ব মিঠাই চিঠাই ধনেশ্বৰকে মাতি দিওঁ ধনেশ্বৰ ঐ ধনেশ্বৰ নব এই চাহৰ প্লেটবোৰ নি দিয়াচোন মোক নব যাহো যা ভাত শাক কিমান হৈছে খবৰটো কৰি
বৰ টোপনি আহিছে ফুট গধূলিতে ভাত খোৱা অভ্যাস যে মোৰ ভদেশ্বৰী পেহী আইতা আপুনিনো ফুট গধূলিতে কিয় ভাত খায় লাহে ধীৰে খাব লাগে ফুট গধূলিতে কিবা চাহে খায় হয় দেও ফুট গধূলিতেনো ভাত খাব লাগেনে ঠাণ্ডা দিনত এনেকৈ বহি থাকিবলৈ বৰ দিগদাৰ ভৰি হাতবোৰ খুটখুটাই কাপোৰখনৰ তলত সোমাই থাকিলে ভাল লাগে আৰু অ' পেহী আইতা বাহিৰত চবেই জুই ফুৱাই আছে আকৌ আপুনি যায় যদি যাওক নাযাওঁ থন বাহিৰত কুঁৱলী চলি পৰি আছে ভিতৰতে গম গম লাগি আছে এই আমাৰ গগনহেঁতে বনাই আছে হ'বলা খানা অঁ গাভক্তা আমাৰ দেউতা আৰু গগন মহাই বনাই আছে হাঁহৰ মাংস জোলৰ বৰ ফুফীয়া গোন্ধ এটা আহিছে কিন্তু ধুনীয়া লাগিছে বাৰু দে মই কিন্তু লাল চাহে খাম আকৌ দেই ময়ো লাল চাহে খাম গাখীৰ চাহ খাম মই জানিছিলোৱে কোনোবাই গাখীৰ চাহ খাব কোনোবাই লাল চাহ খাব সেইকাৰণে মই লাল চাহ গাখীৰ চাহ চব বাকি আনিছো দে মোক গাখীৰ চাহ টুপিকে দে অ' পুতলি চাহ দিছা নেকি এই ভিতৰ ফালেও আছে দেই এই বাবলি ভাগৰ লগৰ এজনী আহিছে জুলিহঁত আছে চেপেটি আছে তাতো দিবাগে অঁ মা হ'ব খকচোন দেই চাহ ভাত হ'ব হৈছে আৰু মই খবৰ কৰি আহিছোঁ মাত্ৰ চুঙা চাউলো হ'ল মামনি বাইদেউ উলিয়াই আছে হ'ব ভাত বনাই থকা মানুহখিনিক দিলানে বাৰু তাত কেইবাজনো লাগি আছে আকৌ পাচলি চাচলি কুটি মেলি দিলোঁ মা তাত মই দি মেলিয়ে ওলাই আহিছোঁ এইফালে ঠিক আছে এয়া আলহী ক'ৰ অঁ চেপেটি পেহী এজনী মোৰ লগৰ বন্দিতা এজনী আমাৰ চেপেটি পেহী দেই হাই আণ্টি অ' ভনী মোৰ বেছি বয়স নাই হোৱা নহয় মাত্ৰ 45 বছৰহে হৈছে আণ্টি হ'ব নাই হোৱা মোৰ চৰি এই হ'ব সেইবুলি আৰু চৰি তৰি ক'ব নালাগে আৰু ইমানো বেয়া পোৱা নাই মই আৰু এয়া আমাৰ জলি মাহী মানে মোৰ মামীৰ ভনীয়েক হয় সম্বন্ধত মাহী বুলি কওঁ আৰু কিন্তু আমাতকৈ বহুত বেছি ডাঙৰ নহয় হেল্ল' হাই অ' ছোৱালীজনী তোমাৰ ঘৰ ক'ত টাউনতে বৰ ধুনীয়া পাই ছোৱালীজনী বেয়া নাপাবা আৰু কথা এটা কওঁ এই ঠাণ্ডা চাণ্ডা লগা নাই নেকি হাত খোৱা চোলাটো পিন্ধি আছা যে অ' চেপেটি পেহী আপুনিও আৰু দেই কিনো প্ৰশ্নবোৰ সুধি থাকে তাই ঠাণ্ডা নাই লগাৰ কাৰণেতো পিন্ধি আছে হয় বাৰু কথাটো কেইদিনমান থাকিবা নেকি জানো কেইদিন থাকো ৰখাইছো 2 দিনমান কি কৰে জানো এজনীয়ে আইঅ পুতলিজনী আন চাহকণ আন ইমান খাওঁ লাগি আছিলে এতিয়া গৰম চাহকণ খালে ভাল লাগি যাব আৰু এয়া আলহী আমাৰ বাবলিবাৰ লগৰ নেকি অঁ মোৰ লগৰ বন্দিতা এজনী আমাৰ বাবলুৰ ৱাইফ মোৰ ভাই বোৱাৰী অ' হাই হেল্ল' চাহ অকণ চবেই খাই লওক ভাত খাবই হ'ব আৰু এতিয়া তুমি ইমান দেৰি কৰিলা আৰু চাহ দিওঁতে ভাত খোৱাৰ আগে আগেনো চাহ দিব লাগে নেকি পেটটো উফন্দি যাব এতিয়া ভাত খাবই নোৱাৰিব দিয়া যেন পাইছে একো নাই দে খাবলৈ মন গৈছে চাহ অকণ বন্ধুসকল ভালে আছেনে বাৰু আজি ভন বাইদেউ ঘৰত খাবলৈ আহিলোঁ আকৌ বৰ ভাল লাগিছে আহি পেলাই বহুত দিনৰ মূৰত এনেকৈ লগে ভাগে সকলোবিলাক মিলিছোঁ আহিছোঁ কথা চথা পাতিছোঁ আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি ল'ব আৰু যদি ফেচবুকত আমাক চাই আছে তেনেহ'লে ফ'ল' কৰি ল'ব বাই